গুড ইভিনিং আপোনালোকৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ' আজি হৈছে 16 ফেব্ৰুৱাৰী যিটো মোৰ মাই চিষ্টাৰৰ এইটো তাৰিখতে বিয়া হৈছিল 2016 তাৰিখে তো আজি 6 বছৰ কমপ্লিট হ'ল সেইবাবে তো ব্লগটো মই ৰাতিপুৱা ষ্টাৰ্টিং কৰিবলৈ আছিল কিন্তু নকৰিলোঁ তাৰপৰা এতিয়া সৰু সৰুকৈ কিবা কিবি আয়োজন কৰা হৈছে সেইবাবে মই ভাবিলোঁ ব্লগটো ষ্টাৰ্টিং কৰোঁ তো বহুত দিনৰ মূৰত আকৌ তো আপোনালোকে সকলোকে ভিডিঅ'টো চাই দিওঁ ভাল পাব তো প্ৰথম পৰা লাষ্টলৈ চাব আৰু ব'লক আজিকালি কি কি আয়োজন কৰিছে ফাৰ্ষ্টতে মই দেখুৱাম আপোনালোকক কেক কালি ৰাতি কেক বনাই থৈছে সেই কেকটো দেখুৱাই আনো তাৰপৰা বেক চাইডে পায়স বনাই আছে সেইখিনি আপোনালোকে দেখুৱাম ৰাতিলৈ পাৰ্টি হ'ব অল চিট ফান মজা তো আপোনালোকে দেখুৱাম অলপ আগতে মই ক্লিপ এটা ৰেকৰ্ড কৰিছোঁ যিটো কলগছৰ কল পচলাৰ কাৰণে কল পাতনা আছে ৰাতি খানা কাৰণে তো আপোনালোকৰ মুহূৰ্ত কিছুমান দেখুৱাম এইটো মোৰ ভাগিনটো এবনা আছোন হাই গুডিয়া Hi. hello guys Welcome back to my YouTube channel Welcome back to to my my YouTube channel. please ebna please like comment subscribe কৰি আপোনালোকে দেখুৱাইছোঁ প্ৰথমে কেকটো ক'ত আছে আৰু কেনেকৈ কৰা হ'ব যিখিনি মুহূৰ্ত মই ৰেকৰ্ড কৰিব পাম আপোনালোকৰ সকলোৰে আগত শ্বেয়াৰ কৰিম তো ব'লক এইটো হৈছে কেক য'ত মোৰ চিষ্টাৰে কালি বনাইছিলে কালি ৰাতি বনাইছিলে আৰু আজি ৰাতিপুৱা ওপৰ এইটো কি বুলি কয় ক্ৰীমটো লগাইছে তো So guys, অথনি আমি অলপ আগতে খাই লৈছোঁ পায়স পিঠা কেক চাহ নাৰিকলৰ লাড়ু আমি খাবলৈ ওচৰ চুবুৰীয়া মানুহ মাতি পেলানি আমাৰ বাহঁতৰ কাষৰ ওচৰ চুবুৰীয়া যিটো PTC কেম্পাছৰ তাৰ মানুহখিনি মাতি পেলানি চাহ খোৱা হৈছিলে তো এতিয়া আমি সেইখিনি খালোঁ খোৱাৰ পাছত এতিয়া আয়োজন কৰা হৈছে ভাতৰ যিটো আছে পাৰ্টি সৰু সুৰা পাৰ্টি বুলি ক'ব পাৰি আহি পিনি ওলাবি নিয়া তো ভাতৰ আয়োজন কৰা আছে এটা আইটেম অলৰেডি হ'ল এতিয়ালৈকে 9টা বাজিছে তো ষ্টাৰ্টিং বেছিকৈ মানে অলপ আগৰ পৰাহে কৰিছে তো মানুহ অলপ আছে আমি সকলোৱে মিলি একেলগে খাম তো আপোনালোকক অনুগ্ৰহ এইটোৱে কৰিলে মোৰ চেনেলটো চাব মৰম আগবঢ়াব ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব তো মোৰ ব্লগটো কিছুমান পোৱালি কিছুমান ওলাওঁ বুলি কৈ আছে ওলাব বিচাৰিছোঁ Hi guys, আপোনালোকৰ খবৰ ভালে আছে নে? তো আমাৰ নিচিনা দুখীয়া মানুহৰ চেনেলটো কোনো নাচায় বৰ্তমান সেই চেনেলটো চাবলৈ ফেমাছ নহয়তো আমি এটা চেলিব্ৰিটি বুলি ক'লে বৰষাৰণীৰ বিষয়ে বা কোনোবা এটা জাষ্ট ভিডিঅ'টো বনালে ছাবস্ক্ৰাইবৰ ওপৰত ছাবস্ক্ৰাইব ভিউৱাৰ্ছৰ ওপৰত আমাৰ নিচিনা মানুহ এটা লোকেল মানুহ নেদেখা নেমেলা মানুহ নে তো আন মানে ফেমাছ নোহোৱা মানুহৰ ভিডিঅ' কোনো নাচায় তো গাইজ আপোনালোকে অমৰজ্যোতি দত্তৰ ব্লগছ আৰু আৰ্ট চেনেলটো প্লিজ ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰিব আৰু আগলৈও এনেকৈ যাতে মৰম দি যায় মৰম আগবঢ়াই যায় আৰু আপোনালোকৰ মৰমৰ দ্বাৰা আমি উৎসাহিত হ'ম তো ৱাটছ মাই ব্লগ আৰু পিছপানে মই সেইটো কাৰণে মই গেপ মানে বহুত গেপ হৈ গৈছিলে ন ভিডিঅ' আপলোড নিদিয়া জাষ্ট এপ্ৰিলতে দিয়া 2021 তাৰপাছত দিয়াই নাছিলোঁ তো ধুনুটো কিবা এটা কবি আছো জালে না এতিয়া ওলাম বুলিকৈ নোলালি যে হ'ব দে তো চাই থাকিব ব্লগটো তো আপোনালোকে দেখুৱাম এতিয়া কি বনাই আছে মাষ্টাৰ একেবাৰে ব্লগ তো আপোনালোক মানে মোৰ মানে এটা ইণ্ডিয়া আহি গৈছে তো এতিয়া মই আপোনালোকে দেখুৱাম কি আইটেম হৈছে এটা পকাইকৈ দেখুৱাই যাম সৰু সুৰাকৈ তো সেইটোকে দেখুৱাই লওঁ তাৰপৰা এটাকে যিটো বনি যায় আপোনালোকে দেখুৱাই যাম আগলৈকে চাই থাকিব ব্লগটো তো খানা ইজ ৰেডি কৰে আমি অসমী বহুত দিনৰ মূৰত কলপাতৰ ভাত এসাঁজ তৃপ্তিৰে এসাঁজ এই কণ মাইনা এইকেইটা কণ মাইনা নহয় এইটো হাৰামি আমাৰ এজনী তোক কোৱা নাই এজনী চুনু সেইটো ধুনু এজনী দীপাবা এতিয়া ভাত দিয়া হ'ল কলপাতৰ বৰ্তমান তাৰপাছত দিছে চিকেন য'ত জ্বলা নাইকিয়া চিকেন পোৱালি দুটাৰ কাৰণে ই জ্বলা খাই ভোট জলকীয়া লাভাৰ কৰে হাই থামছ আপ দে হাতেৰে ব্ৰ মজা ধুনীয়া কলপাত ভাত মাংস তৃপ্তিৰে এসাঁজ আৰু কি লাগে মোৰ কলপাত গৰম
কেঁচা হে কেনেকুৱা মজা চিকেনত জ্বলা হৈছে নে তইতো পূৰা ভোট জলকীয়া খাওঁ হ'ব দিয়ক আলু খাই লওঁ আলু খাই লওঁ বাছ গুড মৰ্ণিং চেম ব্লগ নেক্সট ডে তো কালি আমি ৰাতি ভাত চাত খোৱাৰ পিছত শুই গ'লোঁ তো মই ব্লগটো এণ্ড কৰিবলৈ পাহৰি গ'লোঁ তো সেইবাবে যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু কেনেকুৱা লাগিলে জনাব নিশ্চয় আৰু মই আশা কৰোঁ আপোনালোকে ভাল পাব চাই আৰু যদি ভাল পাবে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনৰ ন'টিফিকেশ্যন অন কৰি থ'ব যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকক আগত পায় তেতিয়াহ'লে বাই বাই চি ইউ নেক্সট ভিডিঅ'